হাই এভৰিৱান, আমাৰ প্ৰেক্টিকেলৰ পেপাৰ এখন আছে বুলি কৈছিল নহয়। তাৰ কাৰণে আজি আমি মধ্যল হাইস্কুলৰ পৰা ডাটা কালেকশ্যন কৰিবলৈ আহিছোঁ। এডুকেশ্যনৰ মেজৰসকলে হয়তো জানে যে আমাৰ কোনো ছবি অঁকাৰ প্ৰেক্টিকেল নাথাকে, মাথো আমি নিজে ষ্টুডেণ্টক পঢ়াব লাগিব, লেচন প্লেনিং বনাব লাগিব, বৰ্ডত আখৰ লিখাবলৈ শিকাব লাগিব। আখৰ প্ৰতিটো পাক মই নাজানিছিলোঁ যদিও এডুকেশ্যনৰ মেজৰলৈ এতিয়া চব জানি গৈছোঁ। আজি আমি ইয়াৰ পৰাই ডাটা সংগ্ৰহ কৰিবলৈ আহিছোঁ আৰু আমাৰ ছাৰহেঁতি প্ৰিন্সিপাল মেমৰ লগত কথা পাতি আছে পাৰ্মিশ্যনৰ অৰ্ডাৰ ল'বলৈ। স্কুলখন দেখি নিজৰ স্কুলীয়া দিনবোৰলৈহে মনত পৰি গ'ল। ছাৰ মেমহঁত ওলাই যোৱাৰ পিছত মানে প্ৰতিজন ল'ৰা ছোৱালীয়ে এবাৰ নহয় এবাৰ বাহিৰৰ পৰা এনেই আহিব লাগিলে কোনো কাম নাথাকে, এনেই ওলাই যাব। আৰু আজি আমি ইহঁতৰ লগত কেৰিয়াৰ কাউন্সেলিং আৰু গাইডেন্সৰ ওপৰত মানে এখন ফৰ্ম দিছোঁ। ফৰ্মখন ধুনীয়াকৈ নি ফিল আপ কৰি আমাক আকৌ জমা কৰিবলৈ দিছোঁ। ইহঁতে কিছুমান শব্দ বুজি পোৱা নাই, আকৌ আমি ধুনীয়াকৈ বুজাই দিছোঁ। আৰু আমি ভাগ কৰি মানে 3টা ৰুমত তিনিখিনি মানে সোমাই গৈছোঁ, 4টা 4টাকৈ। আৰু এয়া এতিয়া আমাৰ কাম হৈ গ'ল, খুব বেছি আধা ঘণ্টামানেই লাগে।